So hi guys, মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। So guys, আপোনালোকৰ মাজৰ বহুতে হোৱাটছআপ ইউজ কৰে, বহুতে কি মানে প্ৰায় হোৱাটছআপ ইউজ কৰে আৰু হোৱাটছআপ ইউজ কৰি চাগে বহুত ভাল পায়, বিশেষকৈ মইতো বহুত ভাল পাওঁ। আৰু বহুতে নাজানে যে এই হোৱাটছআপৰ মানে হোম স্ক্ৰীন বেকগ্ৰাউণ্ড মানে চেঞ্জ কৰিব পাৰি। তাত একো অপশ্যন নাথাকে কিন্তু চেঞ্জ কৰিব পাৰি। আৰু মই আজি আপোনালোকক দেখাম যে এই হোৱাটছআপৰ হোম স্ক্ৰীন বেকগ্ৰাউণ্ড মানে কেনেকৈ চেঞ্জ কৰে। তো গাইজ একেবাৰে ইজি প্ৰচেছ, ভালকৈ ভিডিঅ'টো চাই ল'ব স্কিপ নকৰাকৈ। যদি স্কিপ কৰে আপোনালোকে ভালকৈ বস্তুটো বুজি নাপাব। তো গাইজ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব। তো গাইজ হোৱাটছআপত আপোনালোকে হোম স্ক্ৰীন বেকগ্ৰাউণ্ড চেঞ্জ কৰা অপশ্যন ক'তো নাপায়। এটা পাব আপুনি ফ্ৰেণ্ডৰ লগত যিখিনি চাট কৰে তাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰা অপশ্যন পাব, কিন্তু হোৱাটছআপ হোম স্ক্ৰীন বেকগ্ৰাউণ্ড চেঞ্জ কৰা অপশ্যন আপোনালোকে ক'তো নাপায়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, আপোনালোকে ছেটিংছত গৈ চাব পাৰে যে কিবা অপশ্যন আছেনে নাই, কিন্তু আপোনালোকে নাপায়। মই দেখাই দিছোঁ, বলক চাওঁ। সো গাইজ মই আপোনালোকক দেখাই দিছোঁ হোৱাটছআপত ইয়াত একো অপশ্যন নাথাকে হোম স্ক্ৰীন বেকগ্ৰাউণ্ড চেঞ্জ কৰা। তো আপুনি এই ছেটিংছত চাব পাৰে ইয়াত ক'তো হোম স্ক্ৰীন বেকগ্ৰাউণ্ডৰ অপশ্যন নাই। আপুনি ক'তো এনেকুৱা অপশ্যন বিচাৰি নাপায় ইয়াত আপোনালোকে চাব পাৰে। আপোনালোকে এটা কাম কৰিব পাৰে, যিখিনি আপোনালোকে ফ্ৰেণ্ডৰ লগত যেতিয়া চাট কৰে সেই চাটৰ মানে বেকগ্ৰাউণ্ডটো আপোনালোকে ইয়াত চেঞ্জ কৰিব পাৰে, কিন্তু হোম স্ক্ৰীন বেকগ্ৰাউণ্ড যিটো সেইটো চেঞ্জ কৰা ইয়াত কোনো অপশ্যনে নাই। ঠিক আছে। তো গাইজ ইয়াত একো অপশ্যন নাথাকে, বাট এনেকুৱা এটা ট্ৰিক আছে যাৰ সহায়ত আপোনালোকে হোৱাটছআপৰ হোম স্ক্ৰীন বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই যাম। আপোনালোকে ভালকৈ ধুনীয়াকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আধৰুৱাকৈ চাই আপোনালোকে কৰিবলৈ নাযাব, কাৰণ তাত বহুত ভুল হ'ব। তো গাইজ ভিডিঅ'টো একদম শেষলৈকে চাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক আগৰ ভিডিঅ'টোত এটা কুৱেশ্যন সুধিছিলোঁ, এনেকুৱা এটা এনিমেলৰ নাম যিয়ে নেকি গাখীৰ আৰু কণী দুইটাই দিয়ে। চ' গাইজ তাৰ এনচাৰ হৈছে ডাকবিল প্লেটিপাছ। এইটো এনিমেল অষ্ট্ৰেলিয়াত পোৱা যায় আৰু ই গাখীৰ আৰু কণী দুইটাই দিয়ে। ত' গাইজ প্ৰথমতে আপোনালোকে কি কৰিব, আপুনি ছেটিংছত যাব, ছেটিংছত গৈ কিনে ইয়াত চাৰ্টত যাব, চাৰ্টত গৈ কিনে ইয়াক চাৰ্ট বেকআপ কৰিব। কাৰণ আমাৰ কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট মেছেজ থাকে যিখিনি আমাক মানে দৰকাৰী হয়, সেইকাৰণে তাৰ কাৰণে আপুনি এইটো বেকআপ কৰি ল'ব। তো ইয়াত বেকআপত ক্লিক কৰিব। ক্লিক কৰাৰ কাৰণে আপোনালোকৰ 10-20 ছেকেণ্ডমান ল'ব আৰু বেকআপ হোৱাতে। তো আপুনি ধুনীয়াকৈ বেকআপ কৰি ল'ব। তো গাইজ বেকআপ কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকৰ যোনটো হোৱাটছআপ সেইটো আপোনালোকে আনইনষ্টল মাৰিব লাগিব। তো ইয়াত মই আনইনষ্টল মাৰিছোঁ, ইয়াত আপোনালোকে আনইনষ্টল কৰি দিব। আনইনষ্টলটো কমপ্লিট হ'ব দিব। তো গাইজ আনইনষ্টল কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকে এটা বেলেগ এটা হোৱাটছআপ ইনষ্টল কৰিব লাগিব, যাৰ নাম হৈছে হোৱাটছআপ। তাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি তাক ইনষ্টল কৰিব লাগিব। চ' গাইজ এইটো হৈছে হোৱাটছআপ। তো এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। তো মই এতিয়া ইনষ্টল কৰিছোঁ। তো গাইজ এয়া দেখিছে আপোনালোকে ইনষ্টল হৈ আছে। চ' গাইজ ইনষ্টল হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ফাইল মেনেজাৰত যাব, য'ত বস্তুবিলাক থাকে। একচুৱেলি চবৰে ফোন মেমৰিতে থাকে প্ৰায়। তো ফোন মেমৰিত যাব। ফোন মেমৰিত গৈ কিনে ইয়াত আপুনি দেখিছে এইটো হোৱাটছআপ ফ'ল্ডাৰ। তো ইয়াত আমাৰ বস্তুখিনি মানে বেকআপ হৈছে। তো এইটো প্ৰথমতে চাই লাগিব যে বেকআপ হৈছে নে নাই হোৱা। তো ইয়াত চাব বেকআপছত ঠিকে আছে, বেকআপ হৈ আছে। হোৱাটছআপটো অ'পেন কৰিব।
ইয়াত ক্লিক কৰিব তাৰপিছত এগ্ৰি কৰিব ফোন নম্বৰটো দিব আপোনাৰ যোনটো নম্বৰত থাকে হোৱাটছএপটো তাৰপিছত নেক্সট কৰিব নেক্সট কৰি কিনে ইয়াত আপোনাৰ OTP এটা আহিব এইখিনি প্ৰচেছটো আপোনালোকে জানে হোৱাটছএপৰ নিচিনা একে সো গাইজ গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকৰ এনেকুৱাকৈ ৰিষ্ট'ৰ পইণ্টটো আহিব তো আপুনি ৰিষ্ট'ৰ কৰিব লাগিব ৰিষ্ট'ৰ কমপ্লিট হ'ব দিব সো গাইজ ৰিষ্ট'ৰ কমপ্লিট হোৱাৰ পাছত আপোনালোকে ইয়াত নেক্সট কৰিব নেক্সট কৰাৰ পিছত যিখিনি প্ৰচেছ থাকে কমপ্লিট কৰিব তো গাইজ গোটেইখিনি কাম হৈ যোৱাৰ পিছত এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ ইয়াত বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে হোম স্ক্ৰীন বেকগ্ৰাউণ্ড তো প্ৰথমতে কি কয় আপুনি এই 3 ডটত যাব 3 ডটত গৈ কিনে ফৰ্ট মোডত যাব ফৰ্ট মোডত গৈ কিনে ইয়াত আপোনাৰ ইউনিভাৰ্চেল বুলি এটা অপশ্যন আছে এইটো দেখিছে ইউনিভাৰ্চেল তাত ক্লিক কৰিব তাত গৈ কিনে আপুনি ইয়াত যাব কালাৰ্ছত গৈ কিনে আপুনি ইয়াত যাব বেকগ্ৰাউণ্ড গৈ আপুনি ইয়াত ফটো ক্লিক কৰিব আপুনি এতিয়া যিকোনো ফটো আপুনি নিজৰ ইচ্ছামতে দিব পাৰে যিকোনো ফটো মই এখন কিবা ফটো দি দিছোঁ হয় নে নহয় চাওঁ তো এইখন ফটো মই দি দিছোঁ তো সেট তো এতিয়া মই চাওঁ হ'ল নে নহ'ল তো গাইজ চাওক এইখন হৈ গ'ল চাওক ইমান ধুনীয়া লাগিছে আপোনালোকেও এইবিলাক কৰিব পাৰিব চ' ধুনীয়াকৈ আপোনালোকে ইউজ কৰিব বিৰাট মজা লাগিছে ইউজ কৰি চ' গাইজ এনেকৈ আপোনালোকে হোৱাটছএপৰ হোম স্ক্ৰীন বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে তো গাইজ চাওক মজা লাগিছে আপোনালোকে নিজৰ ফটো দিব পাৰে ইয়াত তো গাইজ ইউজ কৰি চাব ধুনীয়া হয় সো গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক যি ক'ব লগা থাকে কৈ দিব আৰু যদি আপুনি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাকৰ আপডেট পাবলৈ কাষৰ বেল আইকনটো দবাই থৈ দিব সো গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত